আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া লাহেকৈ ইয়াৰ পৰা আমি ওলাই দিম বুলি ভাবিছোঁ। So guys, আমি এতিয়া টেণ্টৰ জেগাৰ পৰা ওলাই দিছোঁ আৰু এইফালে অকণমান আগলৈ জেগাটো কি আছে চাই আহোঁগৈ বুলি ভাবিছোঁ। মানে কৈছে জেগাটো অলপ ধুনীয়া বুলি। এইটো ঠাইত মাজুলী হয়, এইফালে হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট। ধুনীয়া লাগিছে। এইফালে তলেদি নিব লাগিব ৱাটাৰ ক্ৰচিং। তোমাৰ অজগৰ তুমি খবৰ কোৱা। আপুনি এইফালে দিয়ক, ইয়াত গ'লে এনে ঘূৰা কাটি মোৰ যাবানে নোযোৱা? মই লাগিলে যাম। গাইজ আমি এতিয়া টেণ্টৰ জেগাৰ পৰা ওলাই দিছোঁ আৰু এইফালে অকণমান আগলৈ জেগাটো কি আছে চাই আহোঁগৈ বুলি ভাবিছোঁ। মানে কৈছে জেগাটো অলপ ধুনীয়া বুলি আৰু এইফালে লেফ্ট চাইডে দলং এখন দেখিছোঁ, সেই দলংখনৰ ফালেকে যাওঁ। গাইজ আমি এফালে আহি এইফালে দলং এখন পালোহি আৰু দলংখনৰ এইটো পাৰ হ'ল আমাৰ মাজুলী। মানে আগতে যোৰহাট আছিলে, এতিয়া এইটো চাইড মাজুলী হয় আৰু দলংখনৰ এইটো পাৰে এইফালে হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট। বেছি ডিষ্টেঞ্চ নহয়, চাওক এইটো পাৰ ওলাই আছে আৰু এইফালে এইটো পাৰ ওলাই আছে। এখন জিলা, এখন জিলা। আৰু ইয়াৰ পৰা আমাৰ এতিয়া ডেষ্টিনেশ্যন হ'ব শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। গতিকে কমলাবাৰী সত্ৰত অকণমান ৰওঁগৈ আৰু আমি এতিয়া আহি আকৌ কমলাবাৰী চাৰিআলি পাইছোঁহি। চাৰিআলিটোৰ পৰা চিধা গৈ পেলাই ৰাইট চাইডে মানে সত্ৰলৈ যায়। ইয়াতে হোটেল এখনত ভাতটো আমি খাই লওঁ, কাৰণ একেবাৰে জোৰ নাইকিয়া হৈছেগৈ, কালি ৰাতিও টোপনি ক্ষতি। দাদা ভাত হ'বনে? ভাত ভাত আমাৰ 3জন আছোঁ। A few moments later. আৰু আমি এই হোটেলখনতে অমলেটেৰে ধুনীয়াকৈ ভাতটো খাই ল'লোঁ। হা নহয় চিধা সেই আমি আউনীআটী সত্ৰ নাযাওঁ নহয়, কমলাবাৰী সত্ৰহে যাম। ভাতটো বাৰু ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া একাপ কফি লাগিছিলে। কফি মোক পেৰা এটা দিয়ক। কি হৈছে কি তোমাৰ? अभी कॉफी खा के एनर्जी आ गया ना फ्रेंड्स। এইফালে আৰু থানাখন পাৰ হৈ এইফালে ৰাইট চাইডে যিটো ৰাস্তা সোমাই গৈছে এইফালে নতুন কমলাবাৰীলৈ যায়। আৰু সঁচাকৈ কফি কাপ খোৱাৰ পিছতহে মাইণ্ডটো মানে পূৰা ফ্ৰেছ লাগিছে। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছিলোঁ যদিও মানে চাহ তাহ একো খাবলৈ নাপালোঁ যে। ৱাও লোকেশ্যন এইখন কমলাবাৰী সত্ৰ আদৰণি তোৰণ ধুনীয়া লাগিছে যে। আৰু এইফালে আহি পেলাই ইয়াত ফটো চটো মাৰিমহি। এতিয়া সত্ৰৰ ফালে যাওঁ, মানে টাইমটো পূৰা মিলাবলগীয়া হৈ আছে আৰু বেছি দেৰি কৰি থাকিলেও আমাৰ ফেৰী মিছ হৈ যাব। গতিকে ব'লক সত্ৰৰ ফালে সোমাই যাওঁ। মাজুলীত কালিলৈকে ৰাস আছিলে, গতিকে ভিৰটো আজি অলপ কম লাগিছে। ইয়াতে থ'ব লাগিব নি চাইকেল? এইফালে আমি সত্ৰৰ ভিতৰত এতিয়া সোমালোঁ, ভৰি হাতকেইটা অকণমান ধুই লওঁ আৰু ধুই পেলাই সত্ৰখন কি আছে কেনেকুৱা কি আছে গতিকে ওপৰৰ পৰা আপোনালোকক অলপ দেখুৱাই দিম। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, ময়ো ব্লগ বনাই আছোঁ, মোৰ লগতে অংকুৰেও ব্লগ বনাই আছে তাৰ নিজৰ চেনেলটোৰ কাৰণে। আমি বেলেগ জেগাত ব্লগ বনালে যেনেকৈ কথা কওঁ অকণমান চিঞৰি হওক বা অলপ ডাঙৰকৈ, কিন্তু সত্ৰখনত সোমোৱাৰ লগে লগে মাতটো নিজেই কিবা অলপ গহীন হৈ যায়, নিজেই অলপ সৰু নিচিনা হৈ যায়। সেইটো কিয় নাজানো। আৰু ইয়াত চবফালে মানে ভকত বৈষ্ণৱসকলো বহি থাকে, ইয়াত বেছি চিঞৰি কথা ক'বও মন নাযায়। আৰু সেইটো এই সত্ৰবিলাকৰ মাহাত্ম্যই নে কিয়ে নাজানো, কিন্তু ইয়ালৈ সোমোৱাৰ লগে লগে এনেই মাইণ্ডত কিবা পজিটিভিটি এটা আহি যায়। আমাৰ প্ৰথমতে যিটো অৱস্থা হৈ আছিলে তাৰপিছত ইয়াত সোমাই দিয়াৰ পিছত মাইণ্ডটো একেবাৰে ফ্ৰেছ হৈ গ'ল। আৰু আমি এতিয়া সত্ৰখনৰ যিটো ঠাইত আছোঁ ইয়াৰ কিছুমান অংশ বনাই আছে, মানে আগৰ অলপ অংশ এতিয়াও ইয়াত চিন আছে। আৰু মোৰ পিছফালে এইখন যিখন পকী বেৰখন দেখিছে, ইয়াৰ তলৰ অংশ মোৰ মতে আগৰ হ'ব
আৰু ইয়াৰ ওপৰত এতিয়া নতুনকৈ বনাই থকা হৈছে খুব সম্ভৱ আগৰ যিবিলাক অংশ আছিলে এইবিলাক জহি খহি গ'ল সেইকাৰণে হয়তো নতুনকৈ বনাই থকা হৈছে আৰু আমি এতিয়া সত্ৰখনৰ যিটো ঠাইত আছো শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ একোটা দৃশ্য এনেকৈ ৱালত ধুনীয়াকৈ বনাই থৈ দিয়া আছে আৰু আমি এতিয়া যিখন সত্ৰত আছো এইখন হৈ গ'ল নতুন কমলাবাৰী সত্ৰ আৰু এইখন আগৰ শংকৰদেৱৰ দিনত যিখন প্ৰতিষ্ঠা হৈছিলে সেইখন কমলাবাৰী নহয় আচলতে এইখন নতুন কমলাবাৰী সত্ৰ আৰু ইয়াৰ পৰা অলপ আগলৈ গৈ পেলাই এখন আছে সেইখন হ'ল উত্তৰ কমলাবাৰী সত্ৰ আৰু আমি য'ৰ পৰা আহিছোঁ মানে আমাৰ য'ত ঘৰ তিতাবৰতো এখন সত্ৰ আছে মহিমাবাৰীৰ ওচৰত সেইখন হৈ গ'ল তিতাবৰ কমলাবাৰী সত্ৰ আৰু আমি জানিব পৰা মতে এই সত্ৰখন আগতে নদীৰ মাজত আছিলে তাৰপিছত কিবা কাৰণত এই সত্ৰখন এনেকৈ ভাগ কৰি প্ৰতিষ্ঠা কৰা হ'ল আমি উত্তৰ কমলাবাৰীলৈ যোৱা কথা আছিলে কিন্তু সময়ৰ অসুবিধাৰ কাৰণে আমি যাব নোৱাৰিলোঁ আৰু ইয়াৰ পৰা আমি চিধা এতিয়া কমলাবাৰী ফেৰীঘাটলৈ যামগৈ আৰু যদি এই গোটেই চিৰিজটোত সত্ৰসমূহক লৈ পেলাই আমি যিবিলাক দেখাই আছোঁ তাত যদি কিবা ভুল ত্ৰুটি থাকি গৈছে তেন্তে আপোনালোকে শুধৰাই দিব কাৰণ আমিও এইবিলাকৰ বিষয়ে ইমান নাজানো আমিও নতুনকৈ আহিছোঁ আৰু মাজুলী মই ফাৰ্ষ্ট টাইম আহিছোঁ আগতে মই মাজুলীলৈ অহাই নাই গতিকে কিবা ভুল হৈ যাব পাৰে আৰু যদি কিবা ভুল আপোনালোকৰ চকুত পৰিছে তেন্তে আপোনালোকে দেখুৱাই দিব আৰু এতিয়া আমাৰ হাতত সময় আছে প্ৰায় 1 ঘণ্টামান গতিকে ফেৰী টিকেট বুক কৰিবগৈ লাগিব গতিকে ইয়াত বেছি দেৰি কৰি নাথাকোঁ ওলাই যাওঁ আৰু ইয়াৰ পৰা আমি এতিয়া কমলাবাৰী সত্ৰৰ পৰা ওলাই আহিলোঁ ইয়াৰ পৰা এতিয়া চিধা কমলাবাৰী ঘাট তাৰপিছত কমলাবাৰী ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নিমাতী ঘাট আৰু তাৰপিছত ৰুম আৰু তাতে এই চিৰিজটো শেষ হ'ব ৱাও কি ধুনীয়া জেগা আগত এফালে লেফ্ট চাইডে গৈছে ন ৰাস্তাটো টাৰ্ণ লৈ পেলাই জেগাটো চাওক এবাৰ এইখনেই আমাৰ অসম এইখনেই মাজুলী আৰু মাজুলীত থাকি বহুত ভাল লাগিলে বহুত কথা শিকিব পাৰিলোঁ নতুন এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এনেকৈ ৰাইডত আহিছোঁ আনকালে যোৱা নাই ওচৰে পাজৰে গ'লেও তেনেকৈ লং ৰাইডত যোৱা হোৱা নাই আমি আহোঁতে অফলামুখ হৈ আহিছিলোঁ এতিয়া যাওঁতে কমলাবাৰী হৈ যাম গতিকে চাইকেল লৈ ইয়াত যথেষ্টখিনি ডিষ্টেঞ্চ আমি কভাৰ কৰিলোঁ দাদা ফেৰীঘাটলৈ কোনফালে যায় এইফালে এইটো আঁতৰৰ পৰা পদূলি নিচিনা লাগিছিলে আৰু আমি এতিয়া যিটো ৰাস্তাত আহি আছোঁ এইটো একেবাৰে গাঁৱৰ ভিতৰৰ ৰাস্তা হয় আৰু মানুহবোৰ গ'লেও সাধাৰণতে এইটো ৰাস্তাইদি নাহে কাৰণ এইফালে ডাঙৰ গাড়ী যোৱা একো চিন নাই আৰু আমিও সেইকাৰণে প্ৰথমতে দেখি এইটো মানুহৰ ঘৰৰ পদূলি নিচিনা বুলি ভাবিছিলোঁ ইয়াৰ পৰা এতিয়া কেনি যাব লাগিব টাৰ্ণ লেফ্ট আৰু চাইকেলত একচুৱেলি কিছু জেগা এক্সপ্ল'ৰ কৰা হ'ল গিয়াৰ ডাউন এইফালে তলেদি নিব লাগিব ষ্টেণ্ড পৰি আছে ৱাটাৰ ক্ৰচিং उठा ओ भाई साहब मैं साइकिल मंगा दूँ गड्ढा है ইয়াত লিখা আছে নিমাতী কমলাবাৰী ফেৰী সেৱা এইফালে এতিয়া ৰোপেক্সখন কেতিয়া আহিব টিকেট কেতিয়া কাটিব লাগিব একো গম পোৱা নাইচোন এইডোখৰ ৰোপেক্স কেনি আছে কি কথা একো নাজানো এনেই পিটপিটাই ফুৰিছোঁ কাম ফেৰা কৰি লওঁ আৰু ইমান দূৰ আহি এতিয়া লাষ্টত এটা ফাইনেলি চুচু ব্ৰেক আমাৰ অজগৰ যি কৰিব লগা আছিলে কৰিলোঁ আৰু এইবিলাক আপোনালোকক দেখাব নোৱাৰি এইটো লোকেশ্যন নহয় ফেৰীঘাট আগত আছে এইটো ৰখাবচোন ফেৰী কোনডোখৰত ৰখায় নিমাতী যাবলৈ ফেৰী কোনডোখৰত ৰখায় বাৰু সেই আগত অঁ ঠিক আছে থেংক ইউ অঁ আৰু এইফালে আগত গৈ পেলাই ৰাইট চাইডে সোমাই যাব লাগিব মোৰ মতে
ৰে টিকেটৰ কাৰণে লাইন চোৱা তুমি খবৰ কোৱা টিকেটৰ কাৰণে হাহাকাৰ এইফালে এখন চাইকেল আনিলোঁ এইফালে অংকুৰ আগত ৰখি আছে এখন ফেৰীতহে নিব বুলি কৈছে এখন চাইকেল আনিলোঁ এতিয়া আৰু দুখন আনিবগৈ লাগে সেইখনত কিন্তু হেৰি দেই বহুত উঠাইছে সেইখনত চাওঁগৈ বোলা আগতে বেছি অভাৰলোড কৰিলে নাযাওঁ আৰু এইফালে ফেৰীত উঠিবৰ কাৰণে মানুহ চাওক এইফালে অলৰেডি ইমানবিলাক বাইক লোড কৰিলেই আৰু এইফালে এতিয়াও সোমোৱাই আছে ধুনীয়াকৈ ওলাই মেলি আহিলোঁ আৰু অহাৰ পিছত আমি ভাবিছিলোঁ ধুনীয়াকৈ টিকেট চিকেট কাটি মেলি যাম কিন্তু আহি পেলাই ইয়াত যিটো পৰিস্থিতি প্ৰথম আমি য'ত টিকেট ঘৰৰ ওচৰত লাইন পাতি আছিলোঁ তাত লাইনটো বহুত দীঘল আৰু তেতিয়ালৈকে কাউণ্টাৰ খুলিয়ে দিয়া নাছিলে আৰু তাৰপিছত দেখিলোঁ গোটেই মানুহবিলাক দৌৰা ঢাপলা কৰি এইটো ছাইডলৈ আহি আছিলে এইফালে আপোনালোকে দেখিছে ইয়াত দুখন ফেৰী লাইন কৰি থৈ দিয়া আছে আৰু অলৰেডি বাইক চাইক উঠাই ফুল হ'লেই আৰু ইয়াত মানে যাবলৈ অকণমান ভয় লাগিছে মানে কি হ'ল কেইদিনমানৰ আগত যিটো ঘটনা হৈ গ'ল তাৰপিছত একচুৱেলি ৰিস্ক ল'বলৈ ভয় লাগিছে কাৰণ আপোনালোকে নিজে চাওক এইফালে এখন আছে আৰু ইটো ছাইডে এখন আছে আৰু এইবিলাক চব ছিংগুল ইঞ্জিনৰ আগৰ যিবিলাক ফেৰী চলিছিলে সেইবিলাক আমাৰ কিন্তু এজনৰো এনেকৈ যাবলৈ মন যোৱা নাই অংকুৰ যাবানে নোযোৱা নাই ভয় লাগিলে এতিয়া মোৰ দেখাত ইয়াৰো ভয় লাগিছে আমাৰ যিমানটো একেই গোটেইকেইজন ইমান ৰিস্ক লৈ যাবলৈ মন যোৱা নাই আচলতে এদিন লাগিলে এক্সট্ৰাকৈ থাকি দিম আমাৰ ওচৰত টেণ্ট আছে একো প্ৰব্লেম নাই কিন্তু ইমান ৰিস্ক লৈ যাবলৈ মন যোৱা নাই আৰু কাৰণ দুদিনমানৰ আগত যিটো ঘটনা হৈ গৈছে চবেই জানেই আকৌ তেনেকুৱা এটা ঘটনা ভগৱানে নকৰক বাই চান্স যদি কিবা কাৰণত হৈ যায় তেন্তে কি হ'ব আপোনালোকে নিজে ভাবি চাওক সেইফালে দেখিছেনে বাইক চাইক নিব মানা কৰি আছে তথাপিও নিয়ে আছে এখন গৈছেগৈ ইফালৰখন এখনো ষ্টাৰ্ট দিলে এখনো যাব আৰু ইয়াৰ পৰা আজি ইমানকণকৈ যোৱাৰ সম্ভাৱনা আছে আৰু সেইখিনিতে থাকিম টেণ্ট লৈ আৰু মানে কেছটো কি হ'ল ইয়াত যেতিয়া লাইন পাতি আছিলে ইটো ছাইডে ঘপকৈ ফেৰী দুখন আহি ৰখাই দিলেহি আৰু গোটেই মানুহবিলাক এনেকুৱাকৈ পলাইছে মই প্ৰথমতে কোনোবা পুলিচে পিটিলে বুলি ভাবিছিলোঁ অংকুৰৰ কাৰণে চাহ আৰু কেক লৈ ল'লোঁ এটা কাম কৰা মই কাটো তুমি চাহ কাপ খাই লোৱাহি তিনিজন মানুহ তিনিখন চাইকেল টিকেট বন্ধ কৰিব গৈছে আমাৰটোৱে লাষ্ট বোলা ইখনহে ইফালেহে আছে ঘপকৈ ৰং ডাইৰেকশ্যনত গুচি গৈছিলোঁ সেইখন নহয় আচলতে এইফালে এইখন যিখন লাগি আছে এইখনহে হয় সেইখনো এখনচোন কোনখন যাব সেইখনত গুচি আহা ছেকেণ্ডখনত যাম ফালে ৰখাব লতি ঘটি আকৌ এইফালে আকৌ তালৈ পঠিয়াব নি আকৌ ইফালে পঠিয়াব নি আকৌ তাই ইয়াত উঠিবনে সেইডোখৰত উঠাব লৈছিলোঁ তাত ৰখাবগৈ আকৌ ব'লা ফাটিছে সেইখন এখন গ'ল আকৌ ইয়াৰ পিছত নেক্সটখন লগাব এতিয়া সেইখনত উঠিব পালেই হয় আৰু কৃষ্ণ বাইক চিংগুল কৰিব আপুনি এইফালে নিয়ক মানুহবিলাকক কনচিডাৰ কৰোঁতে কেলা কিবা হৈ গৈছে ইয়াত কেলা এনে ঘূৰাগাঁও কাটি থকা নাই এইজনে চাই আছে এই তিনিজনৰ ওচৰত আগলৈ ভৰাই দিয়া অলপ উইণ্ড' ছিট মোকো লাগিব আৰু আজি প্ৰথম লাইফ জেকেট পিন্ধিলে আৰু ইফালৰ পৰা সিফালে দৌৰাৰ পিছত এটলিষ্ট ধুনীয়াকৈ ছিটটো পালোহি আৰু পালোঁ আগৰবাৰ আহোঁতে আমি থিয় হৈ আহিবলগীয়া হৈছিলে এইবাৰ ধুনীয়াকৈ ভিতৰত বহি যাবলৈ পাম আৰু এইফালে লাইফ জেকেটো আছে একো টেনশ্যন নাই আৰু এইফালে চাওক উইণ্ড' ছিট আজি এক্সপিৰিয়েঞ্চটো অকণমান বেলেগ ধৰণৰ হৈছে
প্ৰায় নিমাতী ঘাট পালোহি এইফালে ঘাটটো আছে এইফালে ফেৰীখন ৰখাবগৈ আৰু এইখন আমাৰ আগে আগে যিখন আহিছিলে সেইখন ইয়াত ৰৈ আছেহি ফাইনেলি ভালকৈ সলাই আহি পাই গ'লোহি ফাইনেলি ভাল লাগিলে দেই এই কি ভালটো এই আৰু এইকেইখন ফাইনেলি বাহ আমাৰ বাইককেইখন উলিওৱা হায়াবুছা BMW চব আছে চলিয়ে যাত্ৰা খতম কৰতে হে আৰু ফাইনেলি নিমাতী ঘাট আহি পাই গ'লোহি আৰু আমাৰ মাজুলীলৈ চাইকেল ৰাইড কৰি যোৱা এই চিৰিজটো এইটোৱেই লাষ্ট ভিডিঅ' আৰু এই ৰাইডটোৰ প্লেন একচুৱেলি আমাৰ বহুত আগৰ পৰাই আছিলে আৰু মোৰ লগত গৈছিলে এইফালে অংকুৰ আৰু সীমান্ত আৰু ৰাইডটো কেনেকুৱা লাগিলে গৈ ৰাইডটো ভালেই লাগিলে ভাল মানে কি তাৰ জেগাবিলাক বহুত ধুনীয়া পৰিৱেশটো একদম পূৰা গাঁৱলীয়া পৰিৱেশ সেইটো পৰিৱেশ মানে আমাৰ টাউনত নাই সেইটো যিমান ভাল লাগিলে সিমান কষ্টও হ'ল সেইটো নকওঁ যে কষ্ট হোৱা নাই কাৰণ চাইকেল চলাই যোৱাটো ইমানো ইজি কথা নহয় কাৰণ আমি প্ৰায়খিনিয়ে ঘূৰিলোঁ আৰু মাজুলী গোটেই এটা চাৰ্কিট কমপ্লিট কৰি দিলোঁ মানে এইফালে একদম অফলামুখ হৈ গৈ এইফালে পূৰা কমলাবাৰী হৈ আহিলোঁ আৰু এতিয়া অকণমান এনেই ৰিলেক্স হ'বৰ কাৰণে ইয়াত ভিডিঅ' চাই আছোঁ আমাৰ ইয়াত ভিডিঅ' চাই আছোঁ কথাটো কি হ'ল তাত ৰিলেক্স হ'বৰ কাৰণে কষ্ট হ'ল সেইখিনি মানে তোমাৰ আমি তাত যিমানখিনি ফিল একো মানে অথলে যোৱা নাই একো নেচাৰটো যিটো ফিল কৰিলোঁ সেইটো হিচাপত মানে একো মানে তোমাৰ কষ্টটো ফিল নাই হোৱা মানে সেইটোৱে মানুহে ভাবে চাইকেল লৈ গ'লে ভাগৰ লাগিব ইমান ডিষ্টেঞ্চ কেনেকৈ কভাৰ কৰিম কিন্তু সেইটো কথা নহয় আচলতে আমি যেতিয়া জেগাবিলাক দেখি দেখি গৈ আছোঁ কেমেৰাত একচুৱেলি চব কেপচাৰ কৰিব পৰা নাই কিন্তু ধুনীয়া ধুনীয়া জেগাবিলাক যেতিয়া আমি পাওঁ দেখোঁ মাইণ্ডটো নিজেই কিবা ৰিফ্ৰেছ নিচিনা হৈ যায় আৰু এইটোৱে হ'ল এনেকুৱা ৰাইডবিলাকৰ মজা গতিকে এই চিৰিজটো ইয়াতে সামৰি দিওঁ আৰু ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত খুব ইণ্টাৰেষ্টিং ভিডিঅ' কেইটামান আহি আছে গতিকে সেই ভিডিঅ'সমূহত পুনৰ লগ পাম তেতিয়ালৈকে চি ইউ বাই বাই